নমস্কাৰ বন্ধুসকল, বাস্তুটোলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, মই ব্যস্ততাৰ বহুত দিনৰ পৰা মই ভিডিঅ' বনাব পৰা নাই। আজি বহুত দিনৰ মূৰত মই এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই এটা বিষয়ত ভিডিঅ' বনাবলৈ লৈছোঁ আচলতে। তো এই বিষয়টোত মানে মোৰ বহুত ৰিকুৱেষ্ট আহিছে, মোৰ পাৰ্চনেল নাম্বাৰত মানে হোৱাটছআপত মেছেজ কৰিছে বা কল কৰিছে। তো মই উপায় নাপায় মানে যেনে তেনে আপোনালোকৰ বাবে সময় উলিয়াই ভিডিঅ'টো বনাবলৈ আহিছোঁ। তো আজি বিষয়টো হ'ল বন্ধুসকল, পানীৰ উৎস। আমাৰ মাটিডোখৰৰ বা ঘৰটোৰ কোনটো অংশত পানীটো হ'ব লাগে, অৰ্থাৎ পানী ৱাটাৰ টেংকে হওক, লাগিলে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰে হওক, আপোনালোকৰ কোনটো দিশত একচুৱেলি সঠিক স্থান হ'ব লাগে। তো সাধাৰণতে আমাৰ মানুহৰ মাজত এইটো প্ৰচলিত আছে বা কোনোবাই জানিব পাৰে, নাজানিব পাৰে যে নৰ্থ ইষ্ট অৰ্থাৎ ইখান কোণটোত আমাৰ পানী হ'ব লাগে। এইটো এটা আচলতে বহুত ডাঙৰ এটা ভুল ধাৰণা হৈ আছে আপোনালোকৰ, যে ইখান কোণটোতে পানী হ'ব লাগে। তো অকল ইখান কোণটোতে যে পানী হ'ব লাগে তেনেকুৱা ধৰণৰ কথা নহয়। তাৰ বাহিৰেও আৰু দিশ আছে, সেইখিনি দিশতো আপুনি পানী থ'ব পাৰে। তো কেতিয়াবাতো এনেকুৱা হ'ব পাৰে যে আপোনাৰ ঘৰখনত ইখান কোণটোত বিশেষ অসুবিধাৰ বাবে তাতে আপুনি পানীৰ ব্যৱস্থাটো কৰিব পৰা নাই। তো গতিকে অন্য দিশতো আপুনি বনাব লাগিব। গতিকে আজি মই আপোনালোকক মানে পানীৰ সঠিক স্থানটো মই আপোনালোকক ক'ম। তো গতিকে আহক, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰিবলৈ লোৱাৰ আগতে মই বন্ধুসকল আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। তো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বহুত গুৰুত্বপূৰ্ণ হয়। আপোনালোকে ডাঙৰ বাস্তু শাস্ত্ৰীৰ লগতো কথা পাতি চাব পাৰে এইটো সম্পৰ্কত। আৰু ডাঙৰ বাস্তু শাস্ত্ৰীসকলেতো আহিলে আপোনালোকৰ বহুত ডাঙৰ এটা হিউজ এমাউণ্টত আপোনালোকৰ পইচা ল'ব। কিন্তু মই তথাপিতো কওঁ, আপোনালোকে যদি ঘৰখন যদি কিবা বাস্তুটোচ লাগি আছে, যদি ঠিক কৰিব খোজে, বাস্তু শাস্ত্ৰী মাতি লৈহে আপোনালোকে ঠিক কৰিব। আৰু নাইবা মোৰ ভিডিঅ'খিনি চাই আপোনালোকে বহুখিনি উপকৃত হ'ব। তো গতিকে আপোনালোকক এটা অনুৰোধ যে মোৰ ভিডিঅ'টো আপোনালোকে আগবঢ়াই লৈ যাওক, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিয়ে যেন মোৰ ভিডিঅ'টো। আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মই কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ আগে পাই যায় ভিডিঅ'টো। আপোনালোকে যদি কিবা ঘৰ এখন নিৰ্মাণ কৰিবলৈ লয়, তো গতিকে পানীটো আপোনালোকৰ মেইন দৰকাৰী বস্তু। তো পানীটো যদি আপোনালোকৰ সঠিক স্থানত নাথাকে, আপোনালোকৰ মানে পইচা অহাত বাধা হ'ব পাৰে, বহুতো বাধা বিঘিনি আহিব পাৰে। তো গতিকে আপোনাৰ সঠিক স্থানত পানীৰ স্থানটো ৰাখি, পানীটো আমাৰ সঠিক স্থানত ৰাখি তাৰ ভৰপূৰ আপোনালোকে আনন্দটো ল'ব লাগে, তাৰ সুবিধাখিনি ল'ব লাগে। এতিয়া কথাটো হ'ল কি, আমাৰ পোনপ্ৰথমে আহোঁ যে আমাৰ যিটো ৱাটাৰ টেংক, আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ, বেৰবল, এই গোটেইখিনি বস্তু সঠিক স্থানত হয়, তেতিয়াহে আপুনি কৰ্মক্ষেত্ৰতে হওক বা আপোনাৰ ঘৰখনত থাকি ভাল লাগিব, বা আপুনি এটা কৃতকাৰ্য লাভ কৰিব পাৰিব, বা আপোনাৰ পইচা অহাত কোনো বাধা নহয়, আপোনাৰ পইচা ভাল ধৰণে আপুনি সাঁচিব পাৰিব। পানীটো যদি ৰং স্থানত হয়, আপোনাৰ পইচা অহাত বহুত বাধা হ'ব, আৰু পইচা পালেও আপোনাৰ এহাতে পইচা পায়, আপুনি আনহাতে আপোনাৰ খৰচ হ'ব। মানে মোৰ ক'বলগীয়াটো কথা এইটো আছিলে যে আয়তকৈ আপোনাৰ ব্যয়ৰ পৰিমাণটো বেছি হৈ যায়। তো গতিকে সাৱধান, আপোনালোকে পানী সঠিক স্থানতহে আপুনি পানীটো হ'বলৈ দিব। তো গতিকে প্ৰথমতে আহোঁ ইখান কোণটো, যিটো নৰ্থ ইষ্ট বুলি কোৱা হয়। তো নৰ্থ ইষ্টৰো আপোনাৰ একেবাৰে 40 ডিগ্ৰীত আপোনাৰ পানী হোৱাটো উচিত নহয়, যিহেতু সেইটো আমাৰ স্থান দেৱগুৰু বৃহস্পতিৰ স্থান হয়। আৰু লগতে আমাৰ সেই একেবাৰে ইখান কোণৰ যিটো কৰ্ণাৰটোত হ'ব নালাগে, এইটো কাৰণে নালাগে বুলি কোৱা হয় যে আমাৰ তাতে বাস্তুপুৰুষৰ মূৰটো সেইফালেদি পৰিছে। তো গতিকে মূৰটোৰ অকণমান ইফালে সিফালে আপুনি কৰি পেলাই পানীৰ স্থানটো তাতে আপুনি বনাব পাৰিব। তো মই আপোনালোকক কিছুমান পিকচাৰ দি দিছোঁ, এই পিকচাৰবিলাক চাই পেলাই আপোনালোকে বুজিবলৈ চেষ্টা কৰক যে কোনফালে আপোনালোকৰ পানীটো হ'বলগীয়া জেগা আছে। আৰু এই ইখান কোণৰ বাহিৰেও আৰু এটা দিশ আছে, সেইটোতো আপোনালোকে পানী দিব পাৰে। জেগাকে মই এটা ছবি অনুসাৰে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিছোঁ। তো চাই লওক। প্ৰথমতে চাওক, এই প্লটডোখৰ আপোনাৰ ওপৰৰ ফালে চাওক, নৰ্থৰ ফালে। তো নৰ্থৰ ফালে এনেই সাধাৰণতে আমাৰ কি মাটিবিলাক আপোনাৰ বাস্তুৰ মতে যিটো বিচাৰ কৰা হয়, নভাগত সমানে বিভক্ত কৰা হয়। কিন্তু এতিয়া সমানে নভাগ নকৰাকৈ আপুনি 4 ভাগত বিভক্ত কৰিব পাৰে। উত্তৰৰ ফালে 4 ভাগত বিভক্ত কৰি আপোনাৰ নৰ্থ ৱেষ্টৰ পৰা 3 নম্বৰ ঘৰত আপুনি পানীৰ স্থানটো ৰাখিব পাৰে। তাৰমানে 4 ভাগ কৈ দিয়াৰ লগে লগে আপোনাৰ মানে কনফিউজন নহয়। এইটো খুব এটা মানে সহজ পদ্ধতি হয়, এই ধৰণে আপোনালোকে কৰিব পাৰে। ঠিক সেইদৰে আপোনাৰ পূব ফালে চাওক, তো ইষ্টৰ ফালে চাওক, ইষ্টৰ ফালে আপুনি নৰ্থ ইষ্টৰ পৰা 1 নম্বৰ ঘৰটো এৰি মানে 2 নম্বৰ ঘৰত আপুনি পানীৰ স্থানটো হ'ব পাৰে। তো তাৰ বাহিৰে আৰু এটা স্থান আছে, যদি আপোনাৰ সেই 2ডোখৰ জেগাত আপোনাৰ অসুবিধা হয় কিবা কাৰণত, তেতিয়াহ'লে আপুনি এই ৱেষ্টৰ একেবাৰে মাজৰ ডাইৰেকশ্যনটোত আপুনি পানীৰ স্থান ৰাখিব পাৰে। কাৰণ ৱেষ্টত আমাৰ বৰুণদেৱ থাকে। তো তাতো আপুনি একো অপশ্যন নাথাকিলে আপুনি লাষ্টত গৈ আপুনি সেইটো স্থানতো আপুনি পানী আণ্ডাৰগ্ৰাউণ্ড হওক বা বৰৱেল হওক আপুনি বনাব পাৰে। আপোনাৰ এইখিনি হৈ গ'ল মানে চিধাকৈ থকা, মানে পোনপটীয়াকৈ থকা মাটিডোখৰৰ এইটো এনেধৰণে কৰা হয়।
কিন্তু আপোনাৰ ওলোটাকৈ থকা মাটিডোখৰত কেনেধৰণে কৰিব, যিডোখৰ মানে বিদিশা প্লট বুলি কোৱা হয়। তো জানো তো এইডোখৰ চাওক বন্ধুসকল, এইডোখৰ বিদিশা প্লট বুলি কোৱা হয়। ইয়াৰ প্ৰত্যেকটো দিশ ওলোটাকৈ আছে, তাৰমানে ইষ্ট নৰ্থ এইকেইটা কৰ্ণাৰত আছে, আৰু মাজতে আছে ওপৰৰ ফালে চাওক নৰ্থ ইষ্টটো আছে, মাজতে আছে নৰ্থ ইষ্টটো। তো এতিয়া আপোনালোকে যদি ইয়াত পানীৰ স্থান বনাবলগীয়া হয়, ইয়াত কোনো ধৰণৰ ইমান আপোনাৰ চিন্তা কৰিবলগীয়া নাই। আপোনাৰ যিটো আপোনাৰ নৰ্থ আৰু নৰ্থ ইষ্টৰ যিটো মাজৰ অংশ তাত আপুনি ৰাখিব পাৰে উত্তৰৰ ফালে, আৰু ঠিক তেনেদৰে ইষ্টৰ ফালে আপুনি ইষ্ট আৰু নৰ্থ ইষ্টৰ মাজৰ যিটো অংশ যিটো কৰ্ণাৰ হয় আপুনি তাতে আপুনি পানীৰ স্থানটো বনাব পাৰে। কিন্তু একেবাৰে নৰ্থ ইষ্টৰ যিটো মাজত আঁচডাল দিয়া দেখা পাইছে আপোনালোকে, সেই একেবাৰে মাজতে আপুনি কিন্তু তাতে পানীৰ উৎস নবনাব। তো বন্ধুসকল, মই এইখিনি আছিলে আপোনাৰ আণ্ডাৰগ্ৰাউণ্ডৰ পানীৰ কথা কোৱা হৈছিলে। তো মই আকৌ নেক্সট ভিডিঅ'টো যদি মই সময় হয় বন্ধুসকল, মই আপোনালোকক অভাৰহেড টেংকৰ বিষয়ে ক'ম। কিন্তু অভাৰহেড টেংকটো আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ স্থানৰ লগত নিমিলে, তো বহুতে একাকাৰ কৰিব বিচাৰে, কিন্তু সেইটো ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'ব। মই ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক মই ভালদৰে ক'ম। তো বন্ধুসকল, আজিলৈ আহোঁ, ইমানেই আছিলে, ধন্যবাদ।